হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ৰাজীৱে আপোনালোকক দেখুৱাম আমাৰ পথাৰখননো কেনেকুৱা হৈছে, ধানবিলাকনো কেনেকুৱা হৈছে। পানীয়ে মাৰি যোৱাৰ পিছত, বানপানীয়ে অহাৰ পিছত পথাৰবিলাকনো কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। এতিয়া আছোঁ পথাৰতে, এতিয়া গৈ আছোঁ পথাৰলৈ। পথাৰৰ মানে ধানৰ মাজে মাজে দেখিছানে, এইবিলাক ইমান বন উঠি গ'ল আমাৰ পথাৰবিলাক। পানীয়ে বেয়া কৰিলে। পানীয়ে বেয়া কৰাৰ পিছত পথাৰবিলাক দেখিছানে, ধানবিলাক কিছুমান ধান ভাল হৈছে, কিছুমান বেয়া হৈছে। এইটো বোলে কি ধান বোলে, এইটো ধানটো মানে নাজানো, কিন্তু ধানটো এইটো কি ধান, ৰঙা ৰঙা হৈ গ'ল। এইখিনি হৈছে লাহি ধান। কি অৱস্থা হ'ব আপোনালোকে ভাবকচোন। কেনেকুৱা হ'ব বাৰু দেখিছানে, এইবিলাক ধান ওলাইছে এতিয়া, ধান ওলোৱা বতৰ এতিয়া। কিছুমান ধান ওলাইছে, কিছুমান ওলোৱা নাই। দেখুৱাই আছোঁ, এইবিলাকতো ধান ওলোৱা নাই, এইবিলাক ধান ওলাইছে। এইবিলাক ধান দেখিছা নাই, আলিটোতো ইমান জংঘল, ভয়ে লাগে। গৈ আছোঁ আৰু এনেকেই। এইবিলাক ইমান, এইটো হৈছে কি লাহি ধান, এইটো লাহি ধান দেখিছা নাই, লাহি ধান। জংঘল হৈ গ'ল বহুত। এইবাৰতো যিমান ধান পোৱা আছিলে সিমানটো আশাটো নাই ৰাইজৰ। পানীয়ে বহুত বেয়া কৰিলে দেই। আপোনালোকে ভাবচোন, এনেকুৱা যদি ধান হাবি জংঘল হয়, আমি কেনেকৈ আমাৰ পেট পুহিম কওকচোন। ইমান জংঘল হৈ গ'ল, ধানবিলাকতো ভাল হোৱা নাই। এনেকুৱা হ'লে আমাৰ গাঁওবোৰ খেতিয়কৰ কি অৱস্থা হ'ব বাৰু চাওক না। এইবিলাক ধানবিলাক ৰঙা হৈ গ'ল। এইটো বোলে কি ধান বোলে, এইটো ধানটো মানে নাজানো, কিন্তু ধানটো এইটো কি ধান, ৰঙা ৰঙা হৈ গ'ল। এইখিনি হৈছে লাহি ধান। কি অৱস্থা হ'ব আপোনালোকে ভাবকচোন। হাই গাইজ, দ পথাৰবিলাকনো কেনেকুৱা ধান হৈছে আপোনালোকক দেখুৱালোঁ। জংঘল হৈছে দেখিছা নাই, ইমান জংঘল আপোনালোকক দেখুৱালোঁ। এতিয়া যাম বাম পথাৰলৈ। বাম পথাৰনো ধান কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। এইবিলাকতো ধানেই নাই দেখিছা নাই, ইমান জংঘল। এতিয়া দেখুৱালোঁ দ পথাৰবিলাক ধান দেখুৱালোঁ। এতিয়া যাওঁ বাম পথাৰলৈ। বাম পথাৰতনো ধান কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম। ইমান জংঘলৰ মাজে মাজে গৈ আছোঁ আৰু এনেকেই। ভয়ো লাগে যাবলৈ, কিন্তু নেদেখুৱালেও নহয় আপোনালোকক। বহুত হেঁপাহ লাগে দেখুৱাবলৈ, সেইকাৰণে এতিয়া গৈ আছোঁ বাম পথাৰলৈ। এতিয়া আহি গ'লোঁ বাম পথাৰ ধানবিলাক কিন্তু সিমান বেয়া হোৱা নাই, ভালেই হৈছে দেখিছা নাই, ধুনীয়া হৈছে বাম পথাৰ ধানবিলাক, ইমান বেয়া দেখা নাই, মজা হৈছে ন। দেখিছা বাম পথাৰ ধানবিলাক, কিন্তু আমাৰ দ পথাৰবিলাকে ধান বেয়া হ'ল। বাম পথাৰ ধানবিলাকতো পানীয়ে ডুবাব নেপালে, ভাল হৈ গ'ল দেখিছা নাই। এইবিলাক হৈছে বাম পথাৰৰ ধান। বন জংঘলটো সিমান নাই। বাম পথাৰ খেতি কৰাবিলাক দেখিছা নাই, বাম পথাৰ যিসকলে খেতি কৰিছে কিন্তু ধান ভাল হৈছে, কিন্তু ইমান ওখ হৈ গ'ল, কঁকালটো পাৰ হৈছে মোৰ দেখিছা নাই। বহুত মজা হৈছে বাম পথাৰ ধান। যিবিলাকে খেতি কৰিছে সেইবিলাকে কিন্তু ধান পাব বাম পথাৰ, নোপোৱা নহয় সিমান। কিন্তু দ পথাৰ যিবিলাকে ধান খেতি কৰিছে সেইবিলাক কিন্তু অৱস্থা বেয়া, কিন্তু এবাৰ সেইবিলাক খেতিয়কৰ অৱস্থা বেয়া। বাম পথাৰ যাৰ আছে, বাম পথাৰ সিমান মানুহৰ কিন্তু নাই আমাৰ এইফালেও।
প্ৰায়ভাগে দ পথাৰ কৰে। বাম পথাৰ কিন্তু সিমান ধান ভাল বেয়া হোৱা নাই, ভালেই হৈছে। এইবিলাক ধানবিলাক মজা লাগিছে ন, বহুত মজা। বাম পথাৰ ধান পাই যাব, কিন্তু দ পথাৰ ধান কিন্তু সিমান ভাল নহয়। হাই গাইছ, মোৰ ভিডিঅ'টো যদি ইউটিউবত যদি চাই ছাবস্ক্ৰাইবাৰ কৰি দিব দেই। লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আৰু ফেচবুকত যদি চাই ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। টেঙা মিঠা পেজ, এই পেজটোত যদি আপোনালোকে চাই পেজটো ফ'ল' কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।